স্বাগতম জনাইছো সকলোকে আৰু এয়া দেখিছেনে আমি যেহেতু কেৰালাত থাকোঁ কেৰালাত অনম আছিলে গতিকে আমাৰ 3-4 দিন মান ছুটি আছিল আৰু আমাৰ ভতিজা বুৱাৰীও সিহঁতো আহিছিলে সিহঁতেও জেগা একো দেখা নাছিলে লৰাটোৱে সাগৰ চাম বুলি কৈ থকা সিহঁতো ফুৰিবলৈ আহিলে গতিকে আমি একেলগে সকলো ফুৰিবলৈ গলো এয়া আমি গৈ আছো এতিয়া ফৰ্ট কচিলে বুলি গৈ আছো যত সাগৰ আছে বহুত বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা তথাপিতো আমি যত থাকো তাৰ পৰা বহুত বেছি দূৰ নহয় তথাপিতো আমি মাজে মাজে ৰখি গৈছো যেহেতু লৰাটোৱে মানে বমি কৰে গাড়ীত উঠিলে বমি কৰে সেইবাবে আমি ৰৈ মেলি গৈ আছো ভাবিছো ইমান ধুনীয়া ধুনীয়া জেগা অকলে আপোনালোককো দেখাও নিজেও মই বহুতবাৰ গৈছো তথাপিও আগতে এনেকৈ ভিডিঅ' কৰি দেখুৱা নাই এয়া দেখিছেনে আমি বটত গৈ আছো হিটো পাৰলে আমি মেনকাৰ পৰা ফৰ্ট কচিলে গৈ আছো এয়া অকমান সাগৰৰ পাৰে অকমান ঘূৰিলো আমি এখন গাড়ী ঠিক কৰিলো গাড়ীখনত মানে আপোনাৰ যিখিনি মেইন পইণ্ট হয় মেইন ভিউ পইণ্ট হয় এইখিনি আমাক দেখায় গতিকে গোটেইখিনি ভিডিঅ' আপোনালোকক এটা ভিডিঅ'তে দেখুৱাটো সম্ভৱ নহয় সেইবাবে মই ভাবিছো অলপকে দিম আপোনালোকে চাই থাকক এয়া আমিও খুব উপভোগ কৰিলো খুব ধুনীয়া ধুনীয়া জেগাবোৰ আপোনালোককো দেখাই গৈ থাকিম আৰু ভিডিঅ' আহি আছে গতিকে চাই থাকিব যদি নতুন আৰু জেগা চাবলৈ বিচাৰে তেতিয়া লাইক ফলো কৰি দিব মোৰ যদি পেজটো ভাল লাগে আপোনালোকে ফলো কৰি দিব এই গছজোপা বৰ ধুনীয়া লাগিছিল আৰু লগতে ইয়াত গণেশ পূজাও হৈ আছিল আমি গণেশ পূজা উপভোগ কৰিলো লগতে এয়া হল মিৰ্জা হয় আৰু বহুত বছৰ পুৰণি হেনো ব্ৰিটিছৰ দিনৰ বুলি কৈছিলে তাৰ পিছত আমি গলো হিল প্যালেছত আৰু গৈ পেলাই ইয়াত ইমান ধুনীয়াকৈ অনমৰ বাবে এখিনি ফুলখিনি এনেকৈ ইমান ধুনীয়াকৈ সজাইছে গণেশ বাবাৰ দৰে তাৰ ভিতৰৰ কিছু অংশ দেখালো তাৰ পিছত আপোনালোকক মই এয়া গুজৰাটী সকলৰ হেনো মন্দিৰ বুলি কৈছে আমি বিশেষ নাজানো আমাক যিজনে গাইড কৰি লৈ গৈছে তেওঁহে কৈছে যে এখিনি গুজৰাটী লোকসকলৰ মন্দিৰ বুলি গতিকে আমি তালেও গলো কিন্তু খুব ভাল লাগিছিল যেতিয়া এই মন্দিৰ ভাগলৈ গৈছিলো নহয় আমি ক'ত আছো একো ধৰিব পৰা নাছিলো মন একদম ভাল লাগি গৈছিলেগে